পাৰে আৰু যদি নোৱাৰে তেনেহ'লে ক'ব মই যুদ্ধলৈ সাজু আছোঁ। খাং বহুত নেকি? লাজে লাগিছে জানে আপুনি আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ। আহি থাকিলে নহয় নহয় মানে যেতিয়ালৈকে মই তাক হাত নিদিলে যেতিয়ালৈকে সি মোৰ কথা নুশুনিব তেতিয়াহ'লে মই তাক কি কৰোঁ চাব। কি কৰিম মানে আহি থাকিম নহয় মানে বিকিয়ে যেতিয়ালৈকে মাতি নিদিব তেতিয়ালৈকে মই নেনো আহি থাকিম। তুমি জ্বৰ সৰস্বতী পূজাতে ছোৱালী এনেকৈ পেলাই অহা দেখিছিলো। তাৰপিছত মই বহু বছৰ ছোৱালীৰ খিলখিলনি শুনাই নাই। আপুনি কৰিনা কাপুৰৰ দৰে ধুনীয়া। আহিলে আপোনাৰ কৰিশ্মা কাপুৰ যেন লাগে। একদম গাটো অলপ অসুস্থ। আৰু দুটা ফুল বাপে তোমাক দেখিলে মোক কথা এটা মনত পৰি যায়। তুমি আমাৰ হিন্দী চিনেমাৰ পতিয়ে চতিয়ে গোটেইটো একেবাৰে আমজাদ খান তুলিছিলে। হস্পিটাললৈ লাভ নাই কিয়? ছোৱালী আৰু আপোনাৰ থিয়েটাৰখন মই চাম। মই এদিন এটা ৰাতিও চব বন্ধ নোহোৱাকৈ ৰাখিম আপোনাৰ থিয়েটাৰ। আপুনি ওপৰৰ পৰা পুষ্প বৃষ্টি পেলাব, থিয়েটাৰৰ মঞ্চত দবা বাজিব, শংখ বাজিব, উৰুলি বাজিব, নটৰাজৰ তাণ্ডৱ চলিব।
পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্ত বৰ কষ্টৰ আছে। ৰাস্তাৰ আড্ডা, মঞ্চৰ নাটক আৰু এইবোৰ মানুহ এটা এটাকৈ নতুন ৰূপ ল'বলৈ ধৰিলে। অভিনেতাৰ পৰা কেৱল সাধাৰণ দৰ্শক হৈ মই চাই থাকিলোঁ পিছৰ ঘটনাবোৰ, দুৰ্ঘটনাবোৰ পৰিৱৰ্তন